সময় গতিশীল, গতিশীলতাৰ লগত যেন এতিয়া সমানেই ফেৰ মাৰিব লাগিছে ৰাজ্যৰ একাংশ চৰেও। হিন্দী খান্দি চৰ কৰাৰ দিন যেন এতিয়া অতীত হ'ল। তলাভাগি চৰে ঘৰত প্ৰৱেশ কৰি চাফাই অভিযান চলোৱা পদ্ধতি যেন এতিয়া আওপুৰণি হ'ল। মহানগৰীৰ আমিনগাঁৱত চৰৰ কাণ্ড দেখি এতিয়া হতবাক হৈছে অঞ্চলটোৰ ব্যৱসায়ী ৰাইজ। আমিনগাঁৱৰ দৈনিক বজাৰত চৰে চলালে চাফাই অভিযান। সোণাৰীৰ দোকানৰ পৰা ঘৰৰ টিনপাত কাটি চৰে লৈ গ'ল লক্ষাধিক টকাৰ মূল্যৱান আ অলংকাৰ। দোকানলৈ আহিয়ে চৰৰ কাণ্ড দেখি ভাগি পৰিল সোণাৰী গৌৰাংগ পাল। দোকানত সংলগ্ন চিচি কেমেৰাৰ ফুটেজৰ আধাৰত চোৰ ধৰিবলৈ ব্যৱসায়ী ৰাইজে দাবী জনাইছে আৰক্ষীক। পিছে আমিনগাঁও আৰক্ষীয়ে চোৰৰ পৰা অঞ্চলটোৰ ব্যৱসায়ীসকলক ৰক্ষা কৰিব পাৰিবনে বুলিও উঠিছে প্ৰশ্ন।